go. আজি আমি ওলাই আহিছোঁ আকৌ ফুৰিবলৈ কিন্তু আজি দূৰলৈ নাযাওঁ ওচৰতে আছে আমাৰ অকণমান দূৰতে 1 কিলোমিটাৰমান দূৰতে নদী এখন আছে বেগা বুলি বতৰটো ভাল হৈ থাকোঁতে ফুৰি আহোঁ আৰু বেছি দিন গৰম হৈ নাথাকিব আৰু ইয়াত তাতে তাৰ লগতে আপোনাৰ এপলৰ বাগিচা এখন আছে চৰকাৰী তাতে আজি আমি আপেল ছিঙিম লাইভ তাতে খাম এইখন এখন ছুপাৰ মাৰ্কেট নেটো বুলি কয় এইখন ফাৰ্মেচী আৰু সেইখন আমি মেইন মাৰ্কেটৰ ওচৰলৈ গৈ আছোঁ এখন জাপানিজ ৰেষ্টুৰেণ্ট এখন আছে এইখন এখন কেফে গলিবোৰ চাব পাৰে কেনেকুৱা বৰ বেলেগ ধৰণৰ এইখন চিনেমা হল হান্স কিনো নানা ধৰণৰ চিনেমা লাগি আছে ইয়াত এতিয়া যেহেতু 6:30 হৈ গ'ল সেইটো কাৰণে দোকান পোহাৰবিলাক অলমষ্ট বন্ধই হৈছে এইটো আমাৰ মেইন মিডল ষ্ট্ৰাছা বুলি কয় মেইন ৰোড এইটো হ'ল চাৰ্চটো ইয়াত কনষ্ট্ৰাকশ্যন চলি আছে জনশূন্য নিচিনা লাগিছে কাৰণ 6টা বাজি গ'ল আৰু 6টা বজাত দোকান পোহাৰবোৰ বন্ধ হৈ যায় ঘৰবোৰ চাব পাৰে এইটো কিমান পুৰণা ঘৰ 1576 এইটো বহুত পুৰণা বিল্ডিং 1571তে বনোৱা এইটো লিখা আছে তাত 1571 বুলি এইটো ৰিকনষ্ট্ৰাকশ্যন হৈ আছিলে কেইদিনমান আগতে কমপ্লিট হ'ল বাৰু আৰু যে আমাৰ অসমীয়া বাটামি দিয়া ঘৰ বুলি কয় এইবিলাক বাটামি দিয়া ঘৰ পুৰণা এয়া আমি পাইছোঁহি বেগা নদী এইখিনি ল'ৰা ছোৱালী খেলিবলৈ বুলি অলপ জোলনা কিবা বনোৱা আছে আৰু এইখন হ'ল বেগা নদীখন আমি ইয়াতে বহু হৈ পাৰে বহোঁ নৈ বুলি কয় কিন্তু বৰ এটা ডাঙৰ নৈ নহয় এখন সৰু নৈ বাৰু বেগানো এইটো এটা পাৰ্কিং প্লেচ বহুত ডাঙৰ আৰু এইফালে আমি গৈ আছোঁ বাগিচাখনৰ ফালে সেইটো ক'ত আছে বাগিচাখন আৰু দীঘলীয়া বাগিচাখন বহুত কিবা কিবি পোৱা যায় তাত নানা ধৰণৰ বগৰীৰ পৰা আদি কৰি বেৰিজ আপেল এইফালে আছে বাগিচাখন লেখা সোমাই গ'ল আপেলবোৰ কি হ'ল
ও বাকী আপেলবোৰ পকিয়াই ধৰিলে এইবোৰ আপেল জেগাই ইয়াত বহিবলৈ বনাই থৈছে ছিঙিলোঁ আজি আপেল দেখিব পাৰিছে ইমান জাকে আপেল লাগিছে এইবোৰ চব চৰকাৰী বাগিচা আপুনি এবাৰ ছিঙি খাব পাৰে তোমাক লাগিব নি এইবোৰ চব কিমান পৰি সৰি বেয়া হৈ আছে এইটো এটা প্লান কিন্তু বহুত ওপৰত আছে ইয়াৰ প্লানবোৰ এনেকুৱা দেখিবলৈ এইৰকম খালি পৰি থকা পকাব নোৱাৰি আৰু এইটো নিচিনা গেলিছে চাগে জোখতকৈ বেছি পকি গ'ল লমা লাগি আছে এইবোৰ এইযোৰ আপেল লাগি আছে লমা এইজোপা দেখিছে একদম ধুনীয়া লাগি আছে ওপৰলৈ ঢুকি নাপাইছে পটককৈ ট্ৰেইনখন গৈ আছে আচলতে ইয়াত মানুহে চাইক্লিং খুব কৰে এতিয়া চাইকেলে গ'লে ক'ত ওলাবগৈ পাৰি আৰু এখন চাৰ্ট দিয়া আছে এইটো আমাৰ ইউনিভাৰ্চিটিখনৰ নিচেই ওচৰৰ ৰাস্তা এইবোৰ ষ্টুডেণ্ট থাকে ছিংগল মানুহৰ এপাৰ্টমেণ্টবোৰ আৰু এতিয়া এইফালে মেইন চিটিলৈ গুচি যায়গৈ আৰু সৰু এটা ষ্টেচন আৰু এইটো হল্ট এইটো এটা ডাঙৰ তিনিআলি বুলি ক'ম নে চাৰিআলি বুলি ক'ম জানো ট্ৰেইন আহিব হৈছে এতিয়া ট্ৰেইনখন চাম আমি এখন ট্ৰেইন আহি আছে
এতিয়া আমি লগৰ এটা ঘৰলৈ গৈ আছোঁ অনুজ বুলি এই ৰাস্তাতে চিধা গ'লে আমাৰ ইউনিভাৰ্চিটি পায়গৈ হয় এইবোৰ মেপল গছ আমি যে চিনেমাত যে দেখোঁ শ্বাহৰুখ খানৰ চিনেমাত যে এইবোৰ মেপল গছৰ পুলি পাতটো দেখি নিজে চিনি পাইছে চাগে আমি খোজকাঢ়ি গৈ আছোঁ লগৰটোৰ ঘৰলৈ জানো সি কি খুৱাই এতিয়া খুৱাব আৰু যি খুৱাই আজি জুফাৰ চিংকিন দি আছে এইটো ইয়াত মানে ফ্ৰীতে মানুহে যিবোৰ বস্তু দৰকাৰ নহয় সেইবোৰ ঘূৰাই দি দিয়ে পাব্লিকে যাতে ল'ব পাৰে জুফাৰ চিংকিন বুলি কয় বেলি পৰিব হৈছে বৰ ধুনীয়া হৈছে বতৰটো কেইটা পাইছে এতিয়া 7:12 আৰু গৰম দিনত আপোনাৰ 11টা 11:30লৈকে ৰ'দ এনেকৈ একদম 11:30 মান বজাত একদম বেলি পৰেগৈ আৰু পূৰা মাৰ যায়গৈ তাৰ আগলৈকে বেলি থাকেই প্ৰায় কেলৈ নৰ্থ পলৰ ওচৰ হৈছে অনুজৰ ঘৰটো এইফালে আমি এইফালে গৈ আছোঁ সেইটো ঘৰ এইটো বিল্ডিং এইটো এণ্ট্ৰেঞ্চটো ৰুম এতিয়া লগৰটো ৰুম পালোহি খুলিলেহি আজি ভিডিঅ'টো ইমানতে সামৰণি পৰিল বাই বাই